আপোনালোকতো কৈছিলোঁ মোৰ এটা পাৰ্চেল অহা কথা আছিলে পাৰ্চেলটো যিহেতু মই পাৰ্চেল অহা আছিলে এইটো পাৰ্চেল মই এড্ৰেছটো এড্ৰেছ মই পুলিচ যাব আমাৰ যিটো ঘৰ আপোনালোকতো কৈছিলোঁ মোৰ এটা পাৰ্চেল অহা কথা আছিলে এইটো চাওক পাৰ্চেলটো ইগনোৰ পৰা যিহেতু পাৰ্চেলটো অহা কথা আছিল ইগনোৰ পৰা যিহেতু ইগনোৰ আমি এম.কম এডমিশ্যনটো লৈছিলোঁ তাৰে কিতাপখন আহি গ'ল এয়া চাওক এইটো আমাৰ মেনাপাৰা পোষ্ট অফিচলৈকে মানে আহি গ'ল হোষ্টেলৰ কিতাপকেইখন এতিয়া কি কিতাপ আহে খুলি পেলাই আপোনাক দেখাম আৰু এনেকুৱাকৈ আহিছে আপোনালোক দেখাম নিশ্চয় চাই থাকিব এইটো আহি গ'ল পাৰ্চেলটো যিহেতু মই পাৰ্চেলটো কথা কৈছিলোঁ এইটো পাৰ্চেলটো এইটো মোৰ এড্ৰেছটো এয়া এড্ৰেছ মঙলদৈ পুলিচ যাবৰ ওচৰত আমাৰ যিহেতু ঘৰ এইবিলাক কিবা কিবি লেখা আছে আৰু ভাৰত চৰকাৰ সেৱাৰ্থ বিজনেছ পাৰ্চেল পোষ্ট ৰেজিষ্টাৰ্ড বুক পোষ্ট স্পীড পোষ্ট বুলি কৈছে কিন্তু কিতাপ আহোঁতে বহুত দিন লাগিল এইবিলাক পৰা কি কি আছে এইবিলাক তেওঁলোকৰ কিবা কিবি আৰু এইটো মোৰ এড্ৰেছটো এতিয়া এইটো খুলি দিওঁ কি কৰিবি আৰু খুলি পেলাব যিহেতু এইটো খুলি দিওঁ এতিয়া খোলা মানে কাটিয়ে দিব লাগিব নহ'লে নহ'ব কাটবাই লাগিব নাকাটিলে মানে অৱস্থা নাই এইটো হৈছে পাৰ্চেলটো এইটো খুলি লওঁ পেকেটটো চাওক এইটো পেকেটটো চাওক কেনেকুৱাকৈ বনাইছে এইটো কাপোৰৰ নিচিনা ইয়া চিঙি নাযায় এইটো প্লাষ্টিকৰ নিচিনা ওপৰত কাগজটো আছে ভিতৰত এয়া সূতাৰ নিচিনা চাওক সূতাৰ নিচিনা এই ভিতৰত আছে কিতাপখন এইখন ভিতৰত আছে এয়া কিতাপ ভিতৰত কিতাপ এইখন এই তিনিখন কিতাপ দিছে তিনিখন এয়া এখন দুখন আৰু এই তিনিখন এই তিনিখন কিতাপ আৰু তিনিখন কিতাপ মানে দুটা ছাবজেক্টৰ আহিছে তিনিখন কিতাপ আৰু বাকী কিতাপ মানে আহিব আছে বাকী কিতাপবিলাক আহি থাকিব মানে এতিয়া মানে দুটা ছাবজেক্টৰ কিতাপ আহিছে তিনিখন কিতাপ আহিছে দুটা ছাবজেক্টৰ আৰু দুখন কিতাপ আহিব বুলি কৈছে কিন্তু এতিয়ালৈকে অহা নাই ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সামটোৰ কাৰণে ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সামৰ কিতাপ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে কিতাপ এয়া কিন্তু আহি গৈছে ফাৰ্ষ্ট ছেমিষ্টাৰৰ হেৰি হৈ গ'ল কেতিয়া 16 তাৰিখে লাষ্ট ডেট আছিল মানে ফৰ্ম ফিল আপৰ 5 তাৰিখ ডিচেম্বৰ 5 তাৰিখৰ পৰা পৰীক্ষা কিতাপ হৈছে আজি কেতিয়া আজি হৈছে 22 তাৰিখ এইখন কিতাপ হৈছে ইগনোৰ পৰা গতিকে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষা জানিলোঁ ছেকেণ্ড ছেমিষ্টাৰৰ পৰীক্ষাত ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ দুটা পৰীক্ষা দিব লাগিব এতিয়া আহিছে এয়া কিতাপ এতিয়া কিমান দিন হ'ল তিনিখন কিতাপ আহিছে দুটা ছাবজেক্টৰ পুনৰ দেখাই দিলোঁ এইটো মোৰ এড্ৰেছত এইটো আহি গৈছে ফাৰ্ষ্ট বস্তু আহিছে দেই মোৰ পোষ্টেলত ফাৰ্ষ্ট বস্তু আহিছে এইটো আগতে এনেকুৱাকৈ কোনো বস্তু আহিব নাই মোৰ এড্ৰেছত এইটো ফাৰ্ষ্ট বস্তু পোষ্টেলত আহিছে মই ৰিচিভ কৰি পোৱা নাই বোলো এইটো বস্তু ফাৰ্ষ্ট আহিছে আৰু মোৰো বেলেগ বস্তু একো অৰ্ডাৰ দিয়া নাই পোষ্টেলত অহা বস্তু এইটোৱে বস্তু আছিল ফাৰ্ষ্ট সেইকাৰণে আপোনালোকক মানে আনবক্সিং কৰি দিলোঁ দেখাই দিলোঁ এই বক্সটো কিতাপখন আহিছিল মোৰ এম.কমৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কিতাপ এইখন হৈছে কিতাপখন আৰু পাৰ্চেলৰ বক্সটো হৈছে এইটো আপোনাৰ ভিডিঅ'টো এইখিনিয়ে বনাব লাগিছিল বাহিৰত কিন্তু মানে মোবাইলটো ধৰা মানুহ নাই বা মোবাইল ধৰা ষ্টেণ্ডো নাই হাতেদি যিহেতু মোবাইলটো ধৰোঁ গতিকে অলপ প্ৰব্লেম হৈ যায় মানে ধৰা সেইকাৰণে ভিডিঅ'টো ভিতৰত বনালোঁ কিন্তু ভিডিঅ'টো বনালে মানে অলপ কোৱালিটি বেয়া হয় মানে মোবাইলটো মানে আন্ধাৰত অলপ প্ৰব্লেম হয় মানে ভিডিঅ'টো বনোৱাত কিন্তু সুবিধাও যিহেতু নাই গতিকে আপোনালোকক এনেকৈ ভিডিঅ'টো দেখাই দিলোঁ সেইখিনি গতিকে ভিডিঅ'টো চাব একেলগে কাৰণ আপোনালোকক মোৰ কিছুমান ভিডিঅ' দেখাই দিব অলপ ভাল ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰোঁ অলপ ভিডিঅ' দিয়া প্ৰব্লেম হৈ আছে গতিকে ভিডিঅ'টো অলপ মানে দিওঁতে অলপ পলম হৈ যায় মানে সময়টো কেতিয়াবা বেছি দিন হৈ যায় কিন্তু মানে অলপ ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰি আছোঁ সেইকাৰণে মানে অলপ প্ৰব্লেম হৈ যায় গতিকে ভিডিঅ'বিলাক চাব অলপ সহায় কৰিব আগবাঢ়ি যোৱাত ছাবস্ক্ৰাইব কৰিব আপোনালোকে যদি ভিডিঅ'টো চাইছে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব ভাল লাগিছে বেয়া লাগিছে কি হয় কৰিব